তো হাই গাইছ, আজি এই ভিডিঅ'টো ব্লগ হ'ব আৰু এই ব্লগটোত মানে মই আজি মামা ঠাইত আছোঁ আৰু মামা ঠাইত মানে মাজু মামাটো আমাৰ বহুত কম বয়সতে ডেকা বয়সতে মাৰা গৈছে আৰু সেইকাৰণে আজি মানে কিবা 15 দিন হোৱা যে কৰ্ম আছে। তো সেই কৰ্মটো কিছু দৃশ্য অলপমান দেখাম। তো এই ব্লগটো মই কোনো ফূৰ্তি কৰা নাই, কিন্তু আজি যোনটো দিন সেই দিনটোৰ মানে দৃশ্যবিলাক সাঁচি ৰাখিবৰ কাৰণে বনাইছোঁ। তো আপোনালোকে আকৌ বেয়া নাপাব। তো কিছু দৃশ্য দেখাব। তো এবাগে খানা ৰান্ধি আছে, তো এবাগে পটল আছে আৰু এবাগে ৰান্ধি আছে আৰু তো এই মাংস এইগিলান কিছুমান হৈছে আৰু ভাত হৈছে। তো কিছুমান বস্তু বনাব আছে, যেনে পটল ভজা হৈ আছে। তো কিছু আছে আৰু তো চব আপোনালোকক দেখাই থাকিম, চাই থাকিব। তো এবাগে কাষতে দেউতাহঁত বহি আছে, জেঠাহঁত তাৰমানে কথা পাতি আছে আৰু চবে ইয়াতে বহি আছে আৰু ওপৰত দেখি কোনোবা আছে আৰু চব আপোনালোকক দেখাই থাকিম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, অলপো মিছ নকৰিব। তো এখান জেগাতে মানে শ্ৰাদ্ধ আছিল। তো এইটো অলপ মামা মানে মাজু মামাটো যোনটো মাৰা গৈছিল। তো আপোনালোকক মই দেখাই দিলোঁ একবাৰ। তো এবাকে চাহ বনাই মামী এবাকে চাহ বনাই আছে মানুহবিলাক দিবৰ কাৰণে। তো ইয়াতে ডেস্ক বেঞ্চ পাৰা হৈছে, ইয়াতে মানে খানাটো খুৱাব। তো ইয়াতে বহি আছে মামাহঁত জেঠাহঁতে। তো এতিয়া আমাৰ মাহঁত আছে, মামী ইয়াত কথা পাতি আছে। তো এবাকে মানে ৰাজাহঁতৰ মামী আছে, মানে আমাৰ মামী হৈ কথা পাতি আছে আৰু ইয়াতে চবে বহি আছে আৰু। তো ইয়াতে মুনু বাইদেউহঁত চুনু বাইদেউহঁতে চাহ বনাই আছে মানুহবিলাক দিবৰ কাৰণে। দেখাই দিছোঁ, চাওঁ একবাৰ। তো গাইছ, মই আগতে কৈছোঁ যে এই ব্লগটো মানে মই কোনো ধেমালিত বনোৱা নাই। এই ব্লগটো মানে মই এইকাৰণে বনাইছোঁ, কাৰণ আজিৰ যোনবিলাক মানে মুহূৰ্ত, সেই মুহূৰ্তবিলাক মানে পিছত চাব পাৰোঁ, মানে সাঁচি থ'বৰ কাৰণে বনাইছোঁ। তো আপোনালোকে মোক একো ভুল নুবুজিব। তো সেইকাৰণে মই এইখিনি কথা আৰু কৈ দিলোঁ আৰু এবাৰ। তো এতিয়া মানে প্ৰায় হলাকে বস্তুবিলাক মানে খানাৰ যোগাৰবিলাক আৰু মানুহবিলাকো আহি আছে। তো আপোনালোকক অলপ মই কিছু দেখাম। তো কিন্তু বেছি মই দেখাব নোৱাৰিলেও অলপ দেখাম। তো আপোনালোকে মোক বেয়া নাপাব। তো গাইছ, এতিয়া মানুহবিলাক বহিবৰ কাৰণে চেয়াৰ পাৰি দিছি। তো ইয়াতে মানুহবিলাক বহিব। তো গাইছ, এবাগে চব হৈ গ'ল। তো এতিয়া ভাতগিলা ওলাই আছে, মানে ঠিক ঠাক কৰি আছে, মানে এতিয়া দিব লাগিব না, সেইকাৰণে এটা বাচনত ওলাই কিনে ঠিক ঠাক কৰি আছে। তো এইবিলাক চব্জি হৈ গ'ল, চব ঠিক ঠাক কৰিলে। তো এবাগে দালি হৈ গ'ল, খাৰ হৈ গ'ল, মানে এতিয়া চব মানুহবিলাক দিব আৰু চব ৰেডি হৈ গ'ল এতিয়া। তো এতিয়া চবকে ভাত দিব আৰু মানুহবিলাক আছে, এতিয়া চব ঠিক ঠাক কৰিলে। তো এতিয়া দিব আৰু ভাত। তো এতিয়া মানুহবিলাকো আহি গ'ল, চবে বহি আছে। তো গাইছ, মানুহ মৰিলে মানে কৰ্মৰ কাৰণে মানে খানাৰ কাৰণে মৰাক ভাত দিয়ে। তো আপোনালোকে জানে, তথাপিও মই কৈ দিছোঁ। তো কালিও মৰাক ভাত দিছে, কালি মই ভিডিঅ' কৰা নাই, সেইকাৰণে মই কালি দেখাব নোৱাৰিলোঁ। তো আজি মই ভিডিঅ' কৰিছিলোঁ আৰু আজিও ভাত দিছিল, সেইকাৰণে মই আজি দেখালোঁ। তো এইটো মানে পৰম্পৰাগত নিয়মে। তো গাইছ, এতিয়া ভাতবিলাক চবকে প্ৰথম টিপটো বইলাক। তো এতিয়া মানে কিছুমান নিয়ম আছে, মানে যোনে মানে মুখাগ্নি কৰে সি মানে প্ৰথম টিপটোত মানে সেৱা কৰিব লাগে। তো আমাৰ মানে মামাৰ ল'ৰাটোৱে মুখাগ্নি কৰিছে, সেইকাৰণে মামী আৰু ল'ৰাটোৱে এতিয়া সেৱা কৰিলে। তো সেৱা কৰাৰ পিছত চবে খাব আৰু। তো এতিয়া দিলে আৰু চবকে। তো এতিয়া খোৱা লোৱা হৈ গ'ল, চবে মানে ইয়াতে বহি আছে, অলপ কথা পাতি আছে আৰু। তো গাইছ, এতিয়া গধূলি হয়, তাৰমানে চবে বহি আছে ইয়াতে। তো এখন জেগাতে শ্ৰাদ্ধ কৰিছিল, মই আপোনালোকক দেখাইছিলোঁৱে, এতিয়া একবাৰ দেখাই দিলোঁ। তো গাইছ, এতিয়া মানে অলপমান নাম ধৰছি, মানে গধূলি মানে অলপমান নাম ধৰিব লাগে। তো সেইকাৰণে আমাৰ ঘৰৰ মানুহকেইটা অলপমান নাম ধৰিলাক। তো আপোনালোকক অলপমান দেখাই দিলোঁ আৰু।
গাইছ নাম ধৰি থকাৰ মাজতে মানে এনে চাহ বনাব আহিলাক তো এনে চাহ বনাব আহিলাক গোটেইকেইটাই তো দাদাতে আনাইছে আৰু তো গাইছ এতিয়া নাম ধৰা শেষ তো এতিয়া গাজি দিব চবকে চবে বহি গৈছে এতিয়া তো আমিও গাজি লওঁ তো এতিয়া গাজি গাজি সব দেয়া আহি গেল সবাই মানে এতিয়া বারান্দাত বহিছে ওদেরকে ভাত দিব সব দেখা থাকিম তো এতিয়া ভাত দিলে তো আপোনালোক দেখালো তো গাইজ কালি ৰাতিটো ভিডিঅ'টো শেষ কৰা নাথাকোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই